নমস্কাৰ, এটি নতুন বিষয়বস্তুৰ আলোচনাত্মক ভিডিঅ'ৰ সৈতে মই জিন্তু গগৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল FX ৰদালি। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ এই ভিডিঅ'টোৰ থাম্বনেইলখন চাই ভাবিছে চাগে যে মই ছাত্ৰ ছাত্ৰীসকলে কি ভুল নকৰাৰ কথা কৈ আছোঁ। ধৈৰ্য ধৰক, সকলোখিনি কৈ আছোঁ, মাত্ৰ আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাবলৈ চেষ্টা কৰে তেতিয়াহ'লে মই এই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকলে কি ভুল নকৰাৰ কথা কৈছোঁ সেই সকলোখিনি কথা আপোনালোকে ভালদৰে বুজি নাপাব। চাওক, প্ৰথম কথা, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যপুথিৰ অন্তৰ্গত পাঠসমূহৰ প্ৰশ্নোত্তৰ সমাধান কৰিবৰ বাবে কিছুমান সহায়িকা অৰ্থাৎ মডেল বা এনচাৰ বেংক তেনেকুৱা ধৰণৰ কিছুমান কিতাপৰ ব্যৱহাৰ কৰে আৰু সেই সহায়িকা বা কিতাপবোৰত থকা প্ৰশ্নোত্তৰবিলাক হুবহু অধ্যয়ন কৰি তেওঁলোকে নিজকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলে। এতিয়া চাওক, বৰ্তমান যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ আৰু এই প্ৰতিযোগিতাৰ যুগত যদি কোনো এজন ছাত্ৰ বা কোনো এগৰাকী ছাত্ৰীয়ে যদি নিজকে প্ৰতিযোগী হিচাপে সেই প্ৰতিযোগিতাত জয়ী হ'ব বিচাৰে তেতিয়াহ'লে তেওঁলোক অলপ বেলেগতকৈ বেলেগ হ'ব লাগিব। কাৰণ যদিহে আপোনালোকে বেলেগতকৈ অলপ বেলেগ হ'ব নোৱাৰে তেতিয়াহ'লে এই প্ৰতিযোগিতাত আপোনালোকে কোনোদিনেই সফল হ'ব নোৱাৰিব বা কোনোদিনে আপোনালোকে সেই প্ৰতিযোগিতাত জয়ী হ'ব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলক মই মডেল হওক বা এনচাৰ বেংক হওক বা সহায়িকা ব্যৱহাৰ নকৰিবলৈ নকওঁ। মোৰ মতে আপোনালোকে যিমান পাৰে সিমান এইবিলাক ব্যৱহাৰ কৰক, কিন্তু আপোনালোকে সেইবিলাক ব্যৱহাৰ কৰিছোঁ বুলি তাত থকা প্ৰশ্নোত্তৰবিলাক হুবহু পঢ়ি মনত ৰখাৰ চেষ্টা নকৰিব। মাত্ৰ আপোনালোকে সেইবিলাক পঢ়িব আৰু যিমান পাৰে সিমান বুজিবলৈ চেষ্টা কৰিব। আৰু যিখিনি কথা আপোনালোকে সেই মডেল হওক বা এনচাৰ হওক বা সহায়িকা পঢ়ি আপোনালোকে বুজি পালে সেই কথাখিনিৰ লগত আপোনালোকে পাঠ্যপুথিত থকা বিষয়বস্তুটো অধ্যয়ন কৰি সেইখিনি বিষয়বস্তুৰ পৰা বুজা কথাখিনিৰ লগত দুয়োখিনি আপোনালোকে মিলাই এটা নিজাববীয়াকৈ প্ৰশ্নোত্তৰ টোকা প্ৰস্তুত কৰক আৰু সেই টোকা আপোনালোকে অধ্যয়ন কৰি নিজকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰক। তেতিয়া আপোনালোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ 100%ৰ ভিতৰত 90% ছাত্ৰ ছাত্ৰীয়ে মডেল হওক বা এনচাৰ বেংক হওক বা সহায়িকাৰ ব্যৱহাৰ কৰে, যাৰ ফলত আপুনিও যদি সেই সহায়িকাৰ সহায়ত শিক্ষাৰ এই প্ৰতিযোগিতাৰ যুগত প্ৰতিযোগী হৈ জয়ী হ'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি সদায় পিছ পৰিয়ে ৰ'ব। কোনোদিন আপুনি আগবাঢ়িব নোৱাৰিব। সদায় যেনেদৰে আপুনি পিছ পৰি আছে পিছ পৰিয়ে থাকি ৰ'ব। গতিকে আপুনি এই শিক্ষাৰ প্ৰতিযোগিতাৰ যুগত যদি প্ৰতিযোগী হৈ জয়ী হ'ব বিচাৰে, নিজকে জয়ী কৰাব বিচাৰে, তেতিয়াহ'লে আপুনি বেলেগতকৈ বেলেগ হোৱাটো নিতান্তই প্ৰয়োজন। আৰু বেলেগতকৈ বেলেগ যদি আপুনি এই শিক্ষাৰ প্ৰতিযোগিতাৰ যুগখনত হ'ব বিচাৰে তেতিয়াহ'লে সদায় আপুনি কোনো এটা বিষয়বস্তু ভালদৰে গভীৰভাৱে অধ্যয়ন কৰি বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু যিখিনি কথা আপুনি বুজিব সদায় সেই কথাখিনিৰে আপোনাৰ নিজাববীয়াকৈ এটা প্ৰশ্নোত্তৰৰ টোকা প্ৰস্তুত কৰিব লাগিব বা বিষয়বস্তু এটাৰ আপুনি সুন্দৰ টোকা প্ৰস্তুত কৰিব লাগিব। দ্বিতীয়তে, বহু ছাত্ৰ ছাত্ৰীয়ে কোনো এটা বিষয়বস্তু অধ্যয়ন কৰি সেই বিষয়বস্তুটো বুজাতকৈ তেওঁলোকে হুবহু মুখস্থ কৰাৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে এই ভুল কামটো কেতিয়াও নকৰিব। কাৰণ মুখস্থ বিদ্যা হৈছে ভয়ংকৰ আৰু একেবাৰে ক্ষণস্থায়ী। সদায় আপোনালোকে যিকোনো বিষয়ৰ বিষয়বস্তু হুবহু মুখস্থ কৰাতকৈ সেই বিষয়বস্তুটো বুজিবলৈ চেষ্টা কৰক আৰু সেই বুজা কথাখিনিৰে আপোনালোকে আপোনাৰ পাঠ্যপুথিত থকা প্ৰশ্নৰ উত্তৰসমূহ কৰিবলৈ যত্ন কৰক। যেতিয়া আপুনি আপোনাৰ পাঠ্যপুথিৰ প্ৰশ্নসমূহৰ উত্তৰ এনেদৰে কৰিব তেতিয়াহ'লে আপোনালোকে কোনো এটা বিষয়বস্তু হুবহু মুখস্থ কৰাৰ কোনো প্ৰয়োজনীয়তাই নাথাকিব আৰু পৰীক্ষাত যেনেকুৱা ধৰণৰে প্ৰশ্ন নাহক কিয় আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ সলসলীয়াকৈ লিখিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে এই দুই দিশৰ প্ৰতি যদি লক্ষ্য ৰাখি নিজৰ অধ্যয়ন কাৰ্য সম্পাদন কৰে তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকে পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ কথা আশা কৰিব পাৰিব। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো আছিল ইমানেই। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব, এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব। লগতে যদিহে আপোনালোকে বৰ্তমানেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।